খবৰ আপোনালোকৰ আশা কৰোঁ ভালে কুশলে আছে আৰু ময়ো ভালে আছোঁ আৰু মোৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰাতিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ আজি আছে আমাৰ টিকলি এজনীৰ বাৰ্থডে। তো তাইক এনেকৈ আমি জগাবলৈ গৈছোঁ ৰাতি মনে মনে, কাৰণ হুলস্থুল কৰা নাই। মাহী ওচৰতে শুই আছে আৰু মাহীৰ গা ভাল নহয়, গতিকে আমি এনেকৈ ফুচফুচীয়াকৈ কথা পাতি এনেকৈ বাৰ্থডে চেলিব্ৰেট কৰিছোঁ ৰাতিৰ 12টা বজাত। কেক আৰু চকলেট, কেক পেৰা আৰু ৰাতি এনেকৈ আমি পেৰা আৰু চকলেট খাই বাৰ্থডে চেলিব্ৰেট কৰি আছোঁ। আৰু এই পিছফালে দেখিব পাইছে মাহী শুই আছে আৰু আমি ইমান সৰুকৈ মাত দি আছোঁ যে আমাৰ নিজৰ ওপৰতে হাঁহি উঠি আছে যে আমি কি কৰি আছোঁ মানে ৰাতিখন। এনেকৈ মোক চকলেট খুৱাই দিয়া সময়তো মই হাঁহি ৰখাব পৰা নাই, মানে ইমান বেছি হাঁহি উঠি আছিলে। তাৰপিছত এতিয়া তাইক গিফ্ট দিছে বাকে সৰুকৈ। তাই বহুত বেছি ডৰেমন ভাল পায়, চ' ডৰেমনটোৰ প্ৰিণ্ট থকা এটা টি চাৰ্ট আৰু মই দিছোঁ এটা সৰুকৈ গিফ্ট আৰু টি চাৰ্টে দিছোঁ ময়ো। আশা কৰোঁ তাই ভাল পাব। ৰাতিপুৱাই শুই উঠি আমি জাগিৰোডলৈ যাম বুলি ওলাইছিলোঁ বঢ়িয়াকৈ সাজি কাচি। তাৰপিছতে আমি এতিয়া গম পালোঁ যে আমি জাগিৰোড নহয় গুৱাহাটীলৈ গৈ আছোঁ। মানে আমি দুইজনীয়ে একো গমেই নাপাওঁ। বাৰ্থডে গাৰ্লে আৰু মাহীয়ে মানে কেতিয়া কেনেকৈ প্লেন বনাইছে, মানে আমি শুনি আচৰিত যে আমাক জাগিৰোড বুলি কৈ পেলাই এতিয়া গুৱাহাটী লৈ গৈ আছে। ইয়াতে গাড়ীখন অলপ ৰখাইছে কাৰণ গাড়ী কিবা কৰিব লগা আছে আৰু আমি দুয়োজনী গাড়ীৰ ভিতৰত ফুচফুচীয়াকৈ আলোচনা কৰি আছোঁ। কাৰণ এতিয়া আমাৰ কোনো ধৰণৰ প্লেনিং নাই যে আমি কিবা কথা পাতিম টানকৈ, কাৰণ বাৰ্থডে গাৰ্ল আৰু মাহীয়েতো প্লেনিং আগতীয়াকৈ বনালে যাৰ বিষয়ে আমি একো গম নাপাওঁ। গতিকে আমি ফুচফুচীয়াকৈ আলোচনা বিলোচনা কৰি আছিলোঁ। আজি বাৰ্থডে কাৰোবাৰ ছাৰপ্ৰাইজ দিছে কাৰোবাক। বিৰিয়ানী দৰবাৰত বিৰিয়ানী খাই আহিম আমি এতিয়া গৈ আছোঁ কাহিয়ে খাইছোঁ। ভিডিঅ'টো কাহিয়ে শেষ কৰিছোঁ আধা। এই সৰু কিতাপখন ধৰিব পাৰিছেনে? এইখন হৈছে এখন সৰু হনুমান চালিচাৰ কিতাপ আৰু ৰূপৰেখাই পঢ়ি গৈ আছে, লগতে আমাক শুনায়ো গৈ আছে। আৰু তাই কিবা কৈ গৈ আছিলে, ভালকৈ ৰেকৰ্ড নহ'লে। তাৰ পিছতে লাগি গ'ল শ্ৰী ৰঘুপতিৰ গান, আৰু ৰঘুপতিৰ গানত লিপচিং নকৰাকৈ কেনেকৈনো থাকোঁ। গতিকে আমি গোটেই ৰাস্তা ৰঘুপতিৰ গানত লিপচিং কৰিয়ে গুৱাহাটী পালোগৈ। এতিয়া পালোহি আমি খানাপাৰা, আৰু বৰষুণৰ কাৰণে ৰাস্তাটোত ইমান বেছি পানী জমা হৈ গৈছে। আৰু আজি বহুত দিনৰ মূৰত গুৱাহাটী আহিছোঁ।
এতিয়া পালোহি আমি ৰাধানগৰত থকা সাই বাবা মন্দিৰ আৰু এতিয়া ভিতৰলৈ যাওঁ। ৰ'দ বহুত বেছি আছিল যদিও আহোঁতে এতিয়া অলপমান ডাৱৰীয়া কৰিছে আৰু এনেকৈ চেণ্ডেল থ'ব পৰা সুবিধা আছে য'ত আমি পৰিপাটিকৈ চেণ্ডেলবোৰ থৈ যাব পাৰোঁ। আৰু চেণ্ডেল থৈ আহি আমি আহিলোঁ হাত ভৰি ধুবলৈ আৰু ইয়াতে এনেকৈ পানীৰ ব্যৱস্থা দিয়া আছে যদিও এটা টেপহে কাম কৰি আছিল, বাকীকেইটা অলপমান হয়তো বেয়া হৈ আছিলে, বাকীকেইটাত পানী অহাই নাছিলে ভালকৈ, এটাই ভালকৈ চলি আছিলে। আমাৰ চুলিৰ অৱস্থা নাই কাৰণ আমি আহোঁতে গাড়ীৰ খিৰিকী খুলি আহিছিলোঁ। AC চলাব পৰা নাছিলে কাৰণ ACৰ ভিতৰত সোমাইছিল নিগনি আৰু নিগনিটো মৰি যোৱাৰ কাৰণে AC চলালে গোটেই গাড়ী গোন্ধ ওলায়, সেইটো কাৰণে খিৰিকী খুলি আহিব লগা হৈছিলে আৰু বতাহত গোটেই চুলি জুট লাগি আমাৰ অৱস্থা নাই। এতিয়া আহিছোঁ আমি দোকানৰ ফালে। ইয়াত দুখন দোকান আছে য'ত ইয়াত লাগতিয়াল সকলো ধৰণৰ বস্তু পোৱা যায় আৰু ধূপ চাকি ফুল এনেধৰণৰ বস্তুবোৰে বেছিভাগ লাগে, গতিকে আমি ধূপ চাকি আৰু ফুল ল'লোঁ। গৰম, গতিকে গৰমৰ কাৰণে পিয়াহ লাগে আৰু ইয়াত পানীৰ ব্যৱস্থা দিয়াৰ লগতে ওচৰত ডাষ্টবিনো আছে যাতে পানী খাই আপোনালোকে গ্লাছ বটলতে পেলাই দিব পাৰে। এতিয়া আহিছোঁ আমি বন্তি জ্বলোৱা ঠাইলৈ য'ত বন্তি জ্বলোৱা হয় আৰু আমাৰ থালিকেইখন দেখুৱাই হোৱা নাছিলে। এয়া হৈছে আমাৰ থালিকেইখন য'ত ফুল এপাহ, গোলাপ ফুল আৰু ধূপ লগতে চাকি লৈছিলোঁ আমি। চাকি বন্তি দি উঠি এতিয়া অলপ আগুৱাই আহিছোঁ। এইফালে দেখিব পাইছে ৱালত ৰঙা আৰু কমলা ৰঙৰ ধাগা বান্ধা আছে য'ত সাই বাবাৰ প্ৰতিমূৰ্তিৰ দৰে চিহ্ন আছে আৰু চাৰিওফালে এনেকৈ ধাগা বান্ধি থৈছে আৰু এই জেগাত চাকি বন্তি জ্বলাব নিদিয়ে আৰু চাৰিওফালে ইমান পৰিপাটিকৈ ৰাখিছে, লগতে গৰমৰ কাৰণে টাইলছবোৰ গৰম হৈ যায়, সেয়ে খালী ভৰিৰে খোজকাঢ়িব নোৱাৰে কাৰণে মাজত এনেকৈ পাৰি দিছে, এইখন কাৰ্পেটৰ দৰে পাৰি দিছে, কি হয় মই ভালকৈ নামটো নাজানো। আৰু দেখিছেনে মোৰ পিছফালে গোটেই চুলিৰ অৱস্থা নাই ঘামত গৰমত। আমি এতিয়া গৈ আছোঁ মুখ্য মন্দিৰটোলৈ, যিটোত সেৱাভাগ আমি ল'ব লাগিব আৰু এনেকৈ এইফালে চিৰি আছে, চিৰিৰে উঠি যাব লাগে আৰু তাত বৰ্ডত লিখা আছে যে মোবাইল ভিতৰত নিব পাৰিব কিন্তু ভিডিঅ' বা ফটো ল'ব নোৱাৰে, সেয়েহে ভিতৰত ভিডিঅ' কৰিব নোৱাৰিম, বাহিৰৰ পৰা এনেকৈ ভিডিঅ' কৰিলোঁ আৰু। ৰূপৰেখাত হ'ব গৈ আছে থালি দুখন, কাৰণ আমি থালি দুখন লৈছিলোঁ চাকি বন্তি ল'বৰ কাৰণে। আৰু মন্দিৰৰ পৰা আহি মাহীয়ে আমাক সোমোৱাই দিলে এখন হোটেলত চাহ খাব বুলি, কিন্তু আমি চাহ নাখালোঁ গৰমৰ কাৰণে, পানী আৰু ক'ল্ড ড্ৰিংকছকে খালোঁ আৰু মাহীক অলপ ভিডিঅ'ত দেখুৱাই দিলোঁ। মাহীয়ে হাঁহি আছিলে মিচিক মিচিককৈ। আমি এতিয়া মন্দিৰৰ পৰা আহি কিবা অলপ খালোঁ ৰাস্তাত, খাই কৰি এতিয়া আহি আছোঁ। এতিয়া আমি নাৰ্চাৰীত গৈ আছোঁ, আমাৰ ফুলন দেৱী আছে লগত, তাতে ফুলন দেৱী, তাৰফালে মাহী আমাৰ ফুলন দেৱী। আমি এতিয়া নাৰ্চাৰীত ফুল চাই ফুৰিছোঁ। অপু তাই ৰখি গৈছে। চাওক য'তে ত'তে মানে ফটো উঠিব নোৱাৰি, এইবিলাক ফটো এডিক্টেড মানুহ আছে, ফটো এডিক্টেড মানুহ আছে। আজি আমাৰ বাৰ্থডে গাৰ্ল এইফালে আমাৰ বাৰ্থডে গাৰ্লৰ বাইদেউ। আজি চবৰে মুখত গৰম, কিন্তু ৰ'দ নাই, দেখিছোঁ নাই ইমান ধুনীয়া বতৰ, ইহঁতক গৰম লাগিছে নাই? মোৰ নিচিনা কুল ছোৱালী কেতিয়াও গৰম লাগিব। আজি মানে আমাক দুজনীক মানে একদম ভালকৈ ঠগন এটা দিলে আৰু মাহীয়ে আৰু বাৰ্থডে গাৰ্লে। তো ছাৰপ্ৰাইজ প্লেন কৰিছিলোঁ আমি দুজনী, ছাৰপ্ৰাইজ হৈ গ'লোঁ আমি দুজনী। আমি ছাৰপ্ৰাইজ হৈ গ'লোঁ। ক'ত সোমাইছোঁ নাৰ্চাৰীত, আৰু মাহী নাৰ্চাৰীতে আছে এতিয়াও।
আমি চব মানে এইফালে ফুলন দেৱী, এইফালে ফুলন দেৱী, এইফালে ফুলন দেৱী আৰু নাৰ্চাৰীত আছে আমাৰ মাহী ফুলন দেৱী। মায়ে শুনিব লাগে এইটো কথা। আৰু এতিয়া ভোক লাগিছে অ' আই পাছত মানে এতিয়া আহিছোঁ আমি ট্ৰি হাউচলৈ, কাৰণ আমাৰ লাগিছে ভোক। আৰু নামটো যেনেকৈ ট্ৰি হাউচ তেনেকৈ চাৰিওফালে আছে গছ গছনি আৰু ঠাইডোখৰ বৰ ধুনীয়া, ঠাণ্ডা হৈ আছে, থাকি ভাল লাগিছে। আৰু ইয়াত কি খাম তাৰে ডিছকাশ্যন চলি আছে। আমি আহিছিলোঁ মানে মুখ হাত ধুবৰ কাৰণে, আৰু আহি দেখি গ'লোঁ আমি জুলনা, আৰু এতিয়া জুলনাত খেলি আছোঁ। এতিয়া আহি গ'ল আমাৰ খানা। বহুত বেছি ভোক লাগি আছে, গতিকে খানা খাওঁ আৰু ঘৰলৈ যাওঁ। আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।